Hey, Beberibang. 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 মেলেঙা গাঁৱৰ তলঙা ভটঙা ৰাস্তা এই গাঁৱতে থাকে এণ্টেনা আৰু তেওঁৰ অলগদ্ধ দুই বন্ধু জাইলাং আৰু থাকেলাং। এয়া আকাশবাণী দূৰদৰ্শন কেন্দ্ৰ। ৰ'ব এয়া কোনো টিভি বা ৰেডিঅ' ষ্টেচন নহয় আকৌ। এয়া আমাৰ অতি মৰমৰ এণ্টেনাৰ ঘৰহে। এই ঘৰটোৰ নাম আকাশবাণী দূৰদৰ্শন কেন্দ্ৰ কিয় হ'ল জানেনে? এণ্টেনাৰ এগৰাকী ভনীয়েক আছে। তাইৰ মতে আকাশৰ পৰা মাটিত পৰা টোপাল টোপাল পানীয়েই হ'ল আকাশবাণী মানে বৰষুণ। সেইকাৰণে তাই প্ৰায়ে আকাশবাণী কৰি থাকে। এওঁ হ'ল মৰমৰ কণমানি আকাশবাণী। এনেকৈ বৰষুণক আকাশবাণী কৰি থকা কাৰণে মানুহৰ মুখ বাগৰি এই আকাশবাণী শব্দটোৰ ঠাইত এণ্টেনাৰ ভনীয়েকৰ নাম হ'লগৈ আকাশবাণী। দূৰদৰ্শন হ'ল আমাৰ কাহিনীৰ মূল চৰিত্ৰ। সি সদায় দূৰৰ কথা মানে ভৱিষ্যতৰ কথা আগতীয়াকৈ ভাবি ভাবি সপোন দেখি থাকে। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। হে প্ৰভু, মই আকৌ পালোহি। এইখন দেখোন চকলেটৰ বাগান। ইয়াত দেখোন বিবিধ ৰঙৰ চকলেট আছে, ৰঙা, নীলা, হালধীয়া। যাই থাকে গলোহেঁতেন গোটেইকেইটা একেলগতে খাব পাৰিলোহেঁতেন ন বাৰু। বেগ এটাও লৈ আহেঁতেন ভণ্টিলৈও লৈ যাব পাৰিলোহেঁতেন ন বাৰু। ইয়াতো খালোহেঁতেন, ঘৰতো খালোহেঁতেন পেট ভৰাই। বাৰু হ'ব দে, অকলে আহিছো যেতিয়া অকলেই খাওঁ আৰু আজি, বেলেগ এদিনে লৈ যাম আৰু। গতিকে দূৰৰ কথাবোৰ আগতেই মনৰ মাজতে দৰ্শন কৰি থকাৰ বাবে তাৰ নাম হ'ল দূৰদৰ্শন। আৰু দূৰদৰ্শন চাবলৈ প্ৰয়োজন হোৱা এণ্টেনা নামেৰেহে তাক সকলোৱে মাতে। সকলোৰে মৰমৰ এণ্টেনা এতিয়া মেলেঙা গাঁৱৰ ফটেকাৰে ফে, মতাকাৰে মা, তৃতীয়া চ। নহয় দুতীয়া চ। দুতীয়া চ। ফেমাছ চৰিত্ৰ। হয়, আপুনি ঠিকেই শুনিছে। সকলোৰে মৰমৰ এণ্টেনা এতিয়া মেলেঙা গাঁৱৰ ফেমাছ চৰিত্ৰ। এণ্টেনা আৰু আকাশবাণীৰ দেউতাক হ'ল কেন্দ্ৰ বৰুৱা। আজি সকলো দেখোন একেলগে আহিলা। এই কি হ'ল কোৱাচোন, গাঁৱত আকৌ নতুন কিবা সমস্যা হৈছে নেকি? তাকেহে কোৱা দিয়ক, বৰ ডাঙৰ সমস্যা এটা লৈহে আপোনাৰ ওচৰলৈ আহিছো আৰু সকলোতে। আপুনিহে উদ্ধাৰ কৰিব পাৰিব আৰু। বাৰু হ'ব, এই কি হৈছে বিতংকৈ মোক কোৱাচোন কথাটো, তেতিয়াহে ময়ো কিবা এটা চিন্তা কৰি পেলাই সমাধান এটা উলিয়াব পাৰিম। মেলেঙা গাঁৱৰ সকলো সমস্যা সমাধানৰ তেওঁৱেই কেন্দ্ৰবিন্দু। ক'বলৈ বেয়াই লাগে বুজিছেনে। এই গাঁওখনত যি অকণমান বিশুদ্ধ অক্সিজেন লৈ আমিবোৰ জীয়াই আছো, বাকী সোপাটো গোটেই ভেজাল হ'লেই। সেই অক্সিজেনকণো আমাৰ এতিয়া পাবলৈ নাইকিয়া হ'ব। এই কেইটামানক দেখিছো ডাঙৰ ডাঙৰ কৰত নে কিবা মেচিন কেইটামান লৈ পেলাই সেই গছ সোপা কাটিবলৈ আহিছে। আপুনিহে পায় যদি সেইকেইটা কেনেবাকে কাণ চেপা দি পঠিয়াব পাৰে যদি পঠিয়াওক কাইদেউ, নহ'লে কিন্তু আমাৰ গোটেই ভৱিষ্যত শেষ। অক্সিজেনো নাপাম, মানুহ জীয়াই নাথাকিম। কিবা এটা কৰক কাইদেউ। কাইদেউ, এই ধিচুমক ইহঁতে চিনি পোৱা নাই। ধিচুম দি থৈ আহোগে নি? মোৰ মানে কথাকেইটা শুনি পিয়াজটো উঠিয়ে গৈছে নহয়। আপুনি এবাৰ মাত্ৰ আজ্ঞা দিয়ক না, তাৰপিছত চাব গছ কাটিবলৈ আহিছে তহঁতি একেচি পেলাম চিনি পোৱা নাই। এয়া হ'ল বাঘে গুজৰি থকাৰ দৰে অনবৰতে গুজৰি গুমৰি থকা এটি চৰিত্ৰ ধিচুম। আপুনি কিবা এটা কৰিলে কৰক আৰু, নহ'লে আমি গাঁওবাসী নিগমে মৰিলো আৰু। তোমালোকে বৰ ভাল কাম কৰিলা বুজিছা। তোমালোক মোৰ ওচৰলৈ যে আহি মোক কথাষাৰ জনালা, মই বৰ ভাল পাইছো। অহা শুকুৰবাৰে আমাৰ গাঁৱৰ পঞ্চায়ত আছে নহয়, সেই তাতে কথাটো উলিয়াই মই এই গোটেই সমস্যাটোৰ সমাধান কৰিবলৈ চেষ্টা এটা কৰিম, আৰু আমাৰ গাঁৱৰ এজোপা গছো কাটি নিবলৈ নিদিওঁ। বাইদেউ, এতিয়াহে মনটো অকমান শান্তি লাগিছে দেই। আপুনি কিবা এটা চিন্তা কৰিলে আমি আৰু সকাহ পাওঁ আৰু। ঠিক আছে কাইদেউ, এই আপোনাৰ কথাষাৰ শুনিহে এতিয়া মনটো ভাল লাগিছে। নহলে ক'ব ধিচুম সদায় ৰেডি আছে, মানে মই কৈছো নহয় কাইদেউ, একদম ধিচুম। মৰিলো
খালে 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 ঐ আই ঐ মৰিলো মৰিলো ঐ অ এইটো আকৌ ঘটংকে কি কৰিলে অ সেইকেইটা দেখিছ লগত থকিটা এইকেইটা শেষ কৰিলে অ এণ্টেনা এণ্টেনা উঠচোন উঠ 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 এই চাচোন চাই লগত থাকিলে কি কৰিলে এইকেইটা চেচ খালে 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 উঠিছনে বোলো আৰু এওঁ হ'ল এণ্টেনা আৰু আকাশবাণীৰ মাক মানে কেন্দ্ৰ বৰুৱাৰ পত্নী বিজুলী বিজুলী যি বিজুলী মুখৰ চিকমিকনিয়ে চাবা নে কথাৰ চিকমিকনিয়ে চাবা কুকুৰা মনে 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 মৰা মানুহে নিশ্চয় নহয় ন থাকেলা মৰা মানে চিঞৰ জানো নিশ্চয় নে হয়তো জীয়াই আছে হয়তো চিঞৰি আছে চিঞৰি আছে এওঁলোক দুজন হ'ল মেলেঙা গাঁৱৰ অলগদ্ধ অজলা অকৰা দুই বন্ধু জাইলাং আৰু থাকেলাং অলগত কেইটা কৰবাৰ আই ঐ ঐ কঁকালটো গ'ল ঐ অ ৰাম হাতিয়া ৰ'বচোন ৰ'ব আমি কৰবা নহয় ন তুমি মেলেঙা গাঁৱৰহে অ খুৰাই পাহৰিছে ন জাইলাং আজি আজি মই উঠিব নোৱাৰিমে নি বাৰু অ কোন আছ মোক খাৱলি গ'ল আকৌ ধৰি ধৰি বাঘৰ আগতেল খোৱাকেইটা ৰাম ইহঁতি মানে ৰ'বচোন ৰ'ব আমি বাঘৰ আগতেল নাখাওঁ নহয় বৰ বেয়া খাবলে মিঠাতেলে খাওঁ 145 টকা লিটাৰ ঘৰতে আনি দি থৈ যায় ন থাকেলা মোৰ এই দুটাকে 4টা চকু থাকিও নেদেখিলে তহঁতি অকুৰা এটা আৰু এটা তাৰমানে 2টা দেখো 4টা বুলি ক'লে যে আপোনাৰ দেখোন 2টাহে চকু ঐ মোৰ মোৰ চকু নহয় তহঁত দুটাৰ চকুৰ কথা কৈছো মই এই কোহপানো আহিলে কালৰ কলিকেইটা এইকেইটা ধৰিলে ধৰে মোক প্ৰিয় দৰ্শকবৃন্দ আপোনালোকে ইমান সময় ধৈৰ্য ধৰি আমাৰ এই ধাৰাবাহিকখন উপভোগ কৰাৰ বাবে আপোনালোক সকলোটিলৈকে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো কিন্তু এইখিনিতে মই কওঁনে মই কৈছো দেই এবাৰ আপোনালোকক মই অনুৰোধ এটা কৰিব বিচাৰিছো আমাৰ এই বেবেৰিবাং চেনেলটোতে আমি মেলেঙা গাঁৱৰ গোটেই ৰসৰ কাহিনীবোৰ আপলোড কৰিম গতিকে আপোনালোকে ইউটিউবত গৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰে নাপাহৰিব দেই আৰু ফেচবুকত আমাৰ পেজ এটা খুলিছো নহয় পেজটোতো গৈ পেলাই আপোনালোকে পেজটো ফ'ল' কৰি ল'ব তেতিয়াহে আমাৰ ভাল লাগিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু পাৰিলে ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিব প্ৰত্যেক বৃহস্পতিবাৰে সন্ধিয়া ঠিক 9 বজাৰ লগে লগে বেবেৰিবাং চেনেলত আপোনালোকে উপভোগ কৰিবলৈ পাব মেলেঙা গাঁৱৰ বহুতো ৰসাল কাহিনী আপোনালোকে চালেহে আমাৰ মনটো ভাল লাগিব আকৌ একদম চাবলৈ নাপাহৰিব দেই আমাৰ ভিডিঅ' কেইটা জাইলাং তই ঠিকেই কৈছ তোক সেইটো কাৰণে ভাল লাগে মোক আপোনালোকে চাবলৈ নাপাহৰিব দেই ধন্যবাদ